এইখিনি কি বস্তু বাৰু সকলোৱে চিনি পাইছেনে? নাই পোৱা চাগে। এইখিনি হ'ল কপাহ। এয়া মোৰ মায়ে কপাহবিলাক এৰুৱাই আছে। কপাহৰ ভিতৰত গুটি থাকে, এই গুটিটো এৰুৱাই এৰুৱাই দি আছে মায়ে। তাৰপিছত এইখিনি হাতেৰে কটা হ'ব। কেনেকুৱা ধৰণে কাটে মই আপোনালোকক দেখুৱাই আছোঁ। এয়া কপাহ এপাহ এপাহকৈ লৈ পেলাই মায়ে এৰুৱাই আছে। এয়া কি ধুনীয়াকৈ এৰুৱাই আছে। এগালমান গুটি থাকে, কপাহৰ গুটি এগালমান থাকে। সেইটো কাৰণে এৰুৱাওঁতে অলপ টাইম লাগে। এয়া মায়ে এৰুৱাই এৰুৱাই এটা ছাইডে থৈ আছে। এইখিনি তাৰ পৰা এৰুৱাইছে, এইখিনিৰ পৰা এৰুৱাই সেইখিনি পাইছে। এয়া কি ধুনীয়া হৈ গৈছে চাওক। আৰু এইখিনি এতিয়া মায়ে কাটিব। এইটো দেখিছেনে? এইটো টাকুৰি বুলি কয়, টাকুৰি। আজিকালি ল'ৰা ছোৱালীবিলাকেতো প্ৰায় চিনিয়ে নাপায়, প্ৰায় মানে চিনি নাপায়েই। আৰু ডাঙৰ মানুহখিনি চিনি পায় টাকুৰি। আমাৰ আইতাহঁতে আগতে এনেকৈ টাকুৰিতে সূতা কাটিছিলে, সূতা কাটি কাপোৰ বৈছিলে। এইটো টাকুৰি বুলি কয়। আমাৰ বিহু নামবিলাকত গায় ন টাকুৰি, টাকুৰি কথা কয়। এয়া মায়ে কাটি আছে। এইটোকে কয় টাকুৰি। এইটো এনেকৈ পকাই পকাই কাটে। মই শিকিবলৈ ট্ৰাই কৰিছোঁ, ইমান পৰা নাই। এই সূতাটো মোৰ ছিগি যায় ওপৰলৈ দি দিলে। এনেকৈ পকাই পকাই এয়া কি ধুনীয়াকৈ কৰিছে চাওক। অলপ কটা আছেই। এয়া কপাহৰ পৰা কাপোৰ বৈছে মায়ে, এয়া বৈ থৈছে ধুনীয়া ধুনীয়াকৈ। কপাহী সূতাৰ কাপোৰ এইবিলাক। 150 পকোৱা দিগ দিছে, দিগ দি পেলাই এইটো কপাহটো বান্ধি গৈছে। এয়া কপাহ সূতা। এয়া কি ধুনীয়াকৈ বৈছে চাওকচোন। এয়া সকলোবিলাক মায়ে বোৱা। আৰু এয়া দহি বাতিছে, সৰু সৰুকৈ ইমান ধুনীয়াকৈ দহি বাতিছে। এইবিলাক মায়ে বাতিছে, ধুনীয়াকৈ বাতি এইবোৰ বাকচত ভৰাই থৈ দিছে। আগতে মানুহে এইবিলাক গাত লৈছিলে, আজিকালি আৰু বিভিন্ন ধৰণৰ ব্লেংকেট, তুলি, লেপ এইবোৰ ওলালে। আগৰ দিনৰ মানুহৰ নাছিলে নহয়। আগৰ দিনৰ মানুহে এনেকৈয়ে সূতা কাটি কাপোৰ বৈছিলে। মায়ে এনেকৈ জাপি এইখিনি বাকচত থৈ দিছিলে। মই আজি উলিয়াই দেখুৱাওঁ বুলি আপোনালোকক দেখুৱাইছোঁ। এয়া মায়ে কাটিয়ে আছে সূতা। আগৰ দিনত মানুহে মেচিন নাথাকোঁতে এনেকৈয়ে সূতা কাটি কাটি কাপোৰ বৈ পিন্ধিছিলে। আজিকালি আৰু বিভিন্ন ধৰণৰ মেচিন ওলালে, মেচিনত পটাপট হৈ যায়। আগতে টাইম লাগিছিলে। এইবিলাক মায়ে বৈ থকা কাপোৰ। ভিডিঅ'টো ইমানেই আছিল। নমস্কাৰ।